Hello friends, welcome to your favorite channel GK Perfect. এইটো ভিডিও পার্ট 2 হ'ব। ইয়াৰ আগতে পার্ট 1 আনিছিলো ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসেছ বা DHS আৰু DME অল মেডিকেল এক্সামৰ প্ৰিভিয়াস ইয়াৰৰ যিখিনি সায়েন্স কোৱেশ্চন সেইখিনি পার্ট ওয়াইজ মই বনাই আছো। যিসকলে পার্ট 1 টো চোৱা নাই তাত 30টা কোৱেশ্চন দিয়া আছে, লগতে এক্সপ্লেনেশ্যনো দিয়া আছে কিছুমান নোটছ হিচাপত। আৰু এইটো পার্ট 2 ইয়াত 31 নম্বৰৰ পৰা হ'ব। তো DHSৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি খুবেই ইম্পৰ্টেণ্ট, সেইকাৰণে মই এই চিৰিজটো আনিছোঁ। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হ'ল মানে 31 নম্বৰ হ'ব। ইয়াৰ আগলৈকে 30লৈকে কৰিছিলোঁ। হুইচ অফ দ্য ফলোয়িং গেছেছ ইজ প্ৰেজেণ্ট ইন হাইয়েষ্ট কনচেনট্ৰেশ্যন ইন এয়াৰ। মানে আমাৰ বায়ুমণ্ডলত হাইয়েষ্ট মানে কোনটো গেছ থাকে, এইটো হ'ল নাইট্ৰজেনটো থাকে। নাইট্ৰজেন 78.1%, তাৰপাছত নেক্সট হয় অক্সিজেন 20.9%, তাৰপাছত আৰ্গন থাকে 0.9%, তাৰপাছত কাৰ্বন ডাই অক্সাইড এনেকৈ থাকে আৰু গোটেইখিনি। তো হাইয়েষ্টটো হ'ল 78% নাইট্ৰজেন। নেক্সট কুৱেশ্যন, 1 লাইট ইয়াৰ মিনছ। ইয়াৰ আনসাৰটো হ'ল ডিষ্টেঞ্চ ট্ৰেভেল বাই লাইট ইন 1 ইয়াৰ। মানে আমাৰ যিটো প্ৰকাশৰ গতি, আৰু অসমীয়াত ক'ব গ'লে প্ৰকাশৰ যোনটো গতি, লাইটৰ যোনটো গতি, সেইটো তাৰমানে যেতিয়া আমি ইউনিভাৰ্ছত যেতিয়া আমি ডিষ্টেঞ্চ মেজাৰ কৰিব লাগে তেতিয়া আমি মানে লাইট ইয়াৰত কৰোঁ, কাৰণ ইউনিভাৰ্ছখন বহুত ডাঙৰ বিশাল সেইকাৰণে। তো সেইটোৰ কাৰণে আমি কি কৰোঁ, লাইট ইয়াৰত কৰোঁ। এতিয়া 1 লাইট ইয়াৰ মানে কিমান হয়, তাৰমানে এই লাইটটোৱে এবছৰত যিমান দূৰলৈকে যাব। তো এনেতো লাইটে সামথিং 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ডত সামথিং যায়, মই যিমান দূৰ মোৰ মনত আছে, তোমালোকে চেক কৰি ল'বা গুগলত। তো সেই লাইটটোৱে যিমান স্পীডত যায়, সেই লাইটটো যেতিয়া 1 ইয়াৰত যিমান ট্ৰেভেল কৰিব সেইটোৱে 1 লাইট ইয়াৰ বুজায়। ৰেড ব্লাড চেলছ আৰ ফৰ্মড ইন। আমাৰ ব্লাডত যিটো ৰেড ব্লাড চেল থাকে সেইটো ক'ত মানে বনে, সেইটো হ'ল বন মেৰুত। হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ নট এ ৱাটাৰ বৰ্ন ডিজিজ। মানে পানীৰ পৰা কোনটো বেমাৰ নহয়, তলৰ নহয়টো সুধিছে। তো ডায়েৰিয়া, কলেৰা আৰু টাইফইড এইটোতো দূষিত পানীৰ পৰাই হয়। তো ইয়াৰ আনসাৰ হ'ল ইনফ্লুৱেঞ্জা। হুইচ অফ দ্য ফলোয়িং ইজ দ্য পিউৰেষ্ট ফৰ্ম অফ ৱাটাৰ। পানীৰ সকলোতকৈ পিয়ৰ ফৰ্ম তলত দিয়াৰ কোনটো হয়, এইটো হ'ল ৰেইন ৱাটাৰ। হোৱাট ইজ দ্য আদাৰ নেম অফ ভিটামিন চি। ভিটামিন চিৰ আন এটা নাম কি হ'ল, এইটো হ'ল চিট্ৰিক এচিড। আৰু ইয়াত এটা মই নোট দিছোঁ যে অক্সেলিক এচিড প্ৰেজেণ্ট ইন স্পিনেচ এণ্ড টমেটোজ। স্পিনেচটো পালেং শাক আৰু বিলাহীত মানে আমাৰ অক্সেলিক এচিডটো থাকে। সেইটো কিয় দিছোঁ, কাৰণ এইটো কুৱেশ্যন আহে, SSCটো আহিছে আগে পিছে। হুইচ ড্ৰাগ ইজ ইউজড টু ট্ৰিট মেলেৰিয়া। মেলেৰিয়া কোনটো ড্ৰাগৰ পৰা হেৰি কৰা হয়, এইটো হ'ল কুইনাইন। আৰু এই কুইনাইনটো ক'ৰ পৰা এক্সট্ৰেক্ট কৰা হয়, এইটো হ'ল চিংকনা ট্ৰী। আমি আগৰ পাৰ্টটোত পাইছিলোঁ। আগৰ পাৰ্টটোৰ লিংকটো মই ইয়াত দি দিম, যদি কোনোবাই চোৱা নাই ইয়াতে ডেছক্ৰিপশ্যনত চাব পাৰিবা, পাই যাবা লিংকটো। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ফিমেল ৰিপ্ৰডাক্টিভ চেল। এইটো হ'ল ওভাম। আমাৰ মহিলাসকলৰ ৰিপ্ৰডাক্টিভ চেল কোনটো তলৰটো, সেইটো হ'ল ওভাম বুলি কোৱা হয়। হুইচ অফ দ্য ফলোয়িং ইজ এ প'ৰ কণ্ডাক্টৰ অফ হিট। এইটো হ'ল গ্লাছ। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত গ্লাছ। হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজড টু মেজাৰ হাই টেম্পাৰেচাৰ। হাই টেম্পাৰেচাৰ জোখা ইনষ্ট্ৰুমেণ্টটো হ'ল পাইৰ'মিটাৰ। দ্য ইউনিট অফ ইলেক্ট্ৰিকেল ৰেজিষ্টেঞ্চ ইজ। ইউনিটৰ নোটটো বনাই ল'বা, বা নোটছ নবনালেও মোৰ ছায়েন্সৰ এটা ফ্ৰী PDF আছে, নোটছ মোৰ নিজৰে লিখা, আৰু এইটো হেল্থৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট হয়। তো সেই নোটছ তাত ধুনীয়াকৈ নোটছবিলাক আছে, আৰু তাৰ পৰা বহুত কমন পৰে, সেইকাৰণে এইটো তোমালোকে লৈ ল'বা। মোৰ টেলিগ্ৰাম চেনেলত আছে এইটো। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ। হোৱাট ইজ দ্য কেমিকেল নেম অফ কষ্টিক ছ'ডা।
কষ্টিক সোডাৰ কেমিকেল নেম বিলাকো আহে এইটোৰো মই নোটছ বনাই থৈ দিছোঁ এটো হল সোডিয়াম হাইড্ৰক্সাইড অপশন ডি when acid reacts with alkali which of the following is formed etu salt and water hoy what is the chemical symbol of iron etu question ma agote eta belek question note disilu fe boli to etu question ago ahise pasot to chemical symbol or note to ase more edit science or pdf tut the gastric juice secreted by the stomach is highly acidic बहुत acidic hoy etu blood is composed of plasma and cells plasma aru cell ere গঠিত হল blood bila plasma aru cell ere গঠিত leprosy is caused by bacteria ফলত leprosy hoy which of the following is a function of lungs here option er bitorat hobo exchanging of gases liver secretes bile eto to ahi thake eto jona to dorkar praye repeat hoy thake eto plants manufacture food in the form of carbohydrate amar gos bilage je food bilage je manufacture kore eto carbohydrate form ot kore silk is an animal fiber silk to animal fiber e hoy kole jane celsius is the unit of which of the following here answer to hol temperature or unit hoy celsius blood is red in color due to which of the following pigments eto hemoglobin or karone hoy amar je blood to je red hoy mane ronga rongor hoy je eto hemoglobin or karone hoy melatonin it is a natural hormone produced by the brain's pineal gland that regulates your internal clock and sleep wake cycle melatonin to amar pineal gland e kore brain or eta gland ase pineal gland hetu melatonin to eta hormone hoy etu pineal gland e produce kore ero hetu ki kore amar je tuponi mane sleep cycle to tuponi joa utha ei cycle to mane regulate kore aru internal biological clock eta thake amar তো সেই বস্তুটো রেগুলেট করে তার পাছত আৰু এটা আছে মেলানিন বলি ইট ইজ এ ন্যাচারাল কমপ্লেক্স পিগমেন্ট primarily responsible for the color of human and animal skin hair and eyes amar manuor skin hair aru chokur color tu mane melanin namor pigment tur dara hoy beyond pigmentation it acts as a crucial protective barrier absorbing harmful ultraviolet radiation from the sun to shield cellular dna from damage amar mane ultra surjor pora jitu ultraviolet radiation ahe etu eta mane amar dna porjonto damage koribo pare to heituk bosabo karone as a shield hisabe thal hisabe ei melanin pigment eta mane amak rokha kori thake to etu khube important pigment hoy eta the boiling point of water is 100 degree celsius which of the following substances is present in increased amount in the urine of a diabetic patient diabetes hoya patient or rogir urinot kuntu substance mane beshi thake aro beshi poa jay tol glucose তো ইয়াত এইখিনি আছিল কোৱেশ্চন মই সৰু গৈ পাৰ্ট ওয়াইজ বনাই আছো যাতে অলপ পঢ়িবলৈ ইজি হয় আৰু দুটামান চাগে হ'ব কাৰণ সায়েন্সৰ যিখিনি মই ৰিপিটেড কোৱেশ্চন আছে বাৰে বাৰে সুধি থকা হেতু তো যেনেকৈ বাইল লিভাৰে কি সিক্ৰেট কৰে বাইল হেতু কোৱেশ্চন 4-5 বাৰ মান আহি গৈছে তো 4-5 বাৰ মই ইনক্লুড কৰা নাই সেইকাৰণে কোৱেশ্চন কম যেন লাগিব পাৰে কিন্তু মানে খুবেই ইম্পৰ্টেন্ট হয় কাৰণ এইকেইটা ৰিপিট হৈ থাকে সেইকাৰণে তোমালোকে আৰু নেক্সট যেতিয়া আৰু দুটামান ভিডিও আহিব চাগে আৰু ওপৰত হ'ব পাৰে দুটামান ভিডিও তো গুটিকেইটা চাই ল'বা ডিএইচএছৰ এক্সামৰ আগে তো মোৰ টেলিগ্ৰামত ফ্ৰী পিডিএফ নোটছ বহুত আছে মোৰ নিজৰ হাতে লিখা টোটেল 30 to 35 টামান ফ্ৰী পিডিএফ নোটছ মই আপলোড কৰিছোঁ তো মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'বা আৰু ইয়াৰে নেক্সট পাৰ্ট 3 বাবে ৱেইট কৰা আৰু তোমালোকে কমেন্ট কৰিবা ভিডিওটো চাই কেনেকুৱা পালা তো আজিলৈ ইমানে আছিল বাই বাই